বাইদেউ আহিলে বাইপাছত বাছত উঠাই দিলে আৰু আহি কেনেকুৱা লাগিছে কি খালা খোৱা ইহঁতৰ এয়াই ষ্টাইল হাই ফ্ৰেণ্ডছ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই আহিছোঁ এতিয়া বাহঁতৰ ঘৰলৈ বাহঁতৰ ঘৰত আহিছোঁ মানে সকলো বা তাৰপিছতে প্ৰাৰ্থনা পূজাহঁত আকৌ এফালে এজনী মনৈ আমি সকলোৱে এতিয়া একেলগে যাম ক'লৈ যাবা এতিয়া মদাৰতলি মানে মোবাইকৰ ঘৰত যাব আমাৰ ইয়াত টিকলি ওলাইছে ক'লৈ যাবা ধুনু মামাহঁতৰ ঘৰলৈ যাব তাৰমানে আমাৰ মাহঁতৰ ঘৰলৈ যাম বহুত দিন হ'ল যোৱা নাছিলোঁ 2 মাহ পাৰ হৈ গ'ল বিহুতে যাম বুলি ভাবিছিলোঁ বিহুত যোৱা নহ'ল কিন্তু বাহঁত গৈছে আজিহে মই ওলাইছোঁ সিহঁতৰ লগতে তাৰপিছতে ৰাতিলৈ আমাৰ বৌৰ বাৰ্থডে আছে তাকে বোলো বাৰ্থডে খামগৈ গৈ ৰাতিলৈ কিন্তু এতিয়া আমি দিনতে যাম গৈ পেলাই আমি আগতীয়াকৈ গৈ কিবি এনেই চামগৈ আৰু জেগাবিলাক বহুত দিন যোৱা নাই যে আমাৰ এজনী বাইদেউ ওলাই হোৱা নাই এফালে ইয়াৰ প্ৰাৰ্থনা ওলাইছে ওলাই কৰি হ'ল তাই তাৰপিছতে আকৌ এফালে মনৈ আৰু আমাৰ ছোৱালী আৰু এইফালে বা আৰু ভিনদেউ দুইটা ৰজা আৰু ৰাণী বহি লৈছে বিচনাতে আৰু এইফালে পূজাই কিবা কথা সুধি আছিলে তাই নাছিলে কালি ঘৰত গৈছিলে মানে গাঁৱৰ ঘৰত গৈছিলে তাকে আৰু আলোচনা কৰি আছে দেখিছেনে নাই দুইটা মাথা মালিচ কৰি আছে ইটোৱে এয়া ঘৈণীয়েকে গিয়েকক মাথা মালিচ কৰি দিয়ে কিয় কান্দিছা মনৈ এতিয়া ওলাইছোঁ যাবলৈ সকলোৱে মিলি আজি বাৰ্থডে পাৰ্টিটো মানে কি ধামাকা হ'ব নেকি একদম ধামাকা ওলালোঁ এতিয়া যাবলৈ ভিনদেউৱে থৈ আহিবগৈ আমাক ষ্টেণ্ডত থমগৈ বুলি কৈছিলে বাছত যাম যিহেতু এতিয়া ষ্টেণ্ডতে থৈ নে ক'ত থৈ গম নাপাওঁ আমি গোটেইকেইটা ওলাইছোঁ এইফালে পূজা বাইদেউ তাৰপিছতে মই উঠিলোঁ এতিয়া গৈ আছোঁ আৰু গোটেইকেইটা একেলগে এইফালে মনৈ এইফালে দেউতা আছে আৰু ইটো বিকি পিছ চাইডে আমি গোটেইকেইটা এইফালে আগফালে ভিনদেউ আৰু বা গৈ আছোঁ এতিয়া আমি বাইপাছত নমাই দিলে ন কি আৰামত আহিছে বাইদেউহঁত আহিলে বাইপাছত বাছত উঠাই দিলে আৰু ইয়াতে কেনেকুৱা লাগিছে হা বলেৰোত আহি যে বাইপাছত এইয়া আকৌ বাছত উঠালেহি বহি ল'লোঁ এতিয়া আমি বাছত এয়া ছোৱালী মোক ওচৰতে ঘৰ পালোহি এতিয়া বাছৰ পৰা নামিছোঁ আমি আটাইখিনিয়ে নামি লৈ এয়া বাছখন বহুত স্পীডত আহিছে এখন ডিফুৰ গাড়ী হয় সেইকাৰণে বহুত স্পীডত আহিছে আমি গোটেইকেইটা নামি লৈ বহুত দিনৰ মূৰত উঠিছোঁ বাছত ভালো লাগিলে উঠি লৈ মানে 6-7 মাহ মানে হ'ল নুঠা আজি আহিছোঁ তাৰপিছত আগতে ঘৰলৈ আহিলে বাছতে আহোঁ এতিয়া আৰু ঘৰলৈ সোমাই গৈ আছোঁ এইটোৱে আমাৰ ঘৰ মোৰ মানে মা ঘৰ 20 মিনিট 25-30 মিনিটত আহি পালোহি ঘৰ আমাৰ ঘৰ হৈছে মদাৰতলি ভুজাই লংকা চাইডে ডিফু গাড়ীত আহিলেও প্ৰায় বাটতে আৰু আহি পালোহি ঘৰৰ ভিতৰত দি সোমাই আহিলোঁ কোনোৱে নাছিলে পিছফালে আছিলে চব সোমাই আহি একদম চিধা পিছফালেহে গৈছোঁ আমাৰ ঘৰৰ একদম পিছ চাইডৰ দৃশ্য এয়া বৌ আৰু মায়ে কিবা কাম কৰি আছে এজনী বৌ হয় আৰু আমাৰ চিনাকিটো আগতেই কৰাই দিছোঁ আপোনালোকে চিনি পায় মায়ে কিবাকিবি কথা শুনি আছিলে কৈ আছিলে আৰু এইফালে এজনী লাখী পূজাই লৈ আছে তাই খেলি আছিলে আৰু এয়া আমাৰ দেহাত ধুনু আইতাকৰ কোচত আৰু এটা আপোনালোকক ভাল বস্তু দেখাম চাব এইফালে এইটো দেখিছেনে বান্দৰ আমাৰ ইয়াত বহুত বান্দৰ আছে আৰু এইফালে আমাৰ মুৰ্গী এইটো গৰু পোৱালি নতুনকৈ হৈছে বেছি দিন হোৱা নাই 15 দিনমান হৈছে জন্ম হোৱা এয়া আমাৰ পৰিৱেশ ঘৰৰ একদম পূৰা সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশ মই য'ত ডাঙৰ হৈছোঁ আৰু এইফালে ছোৱালী আইতাকৰ কোচত উঠি লৈ আহিয়ে চাওক পুতলা এটা লৈ ল'লে আৰু এয়া জেঠাইকে কিবা নাম কি দিছে ইয়াৰ নন্দী এয়া চাওক তাৰ খোৱা কি খুচৰি খাই আছে সিহে জানে এইয়া বান্দৰ কি খাইছা
কি খাইছা এয়া বিস্কুটে হেৰিয়ে বিস্কুটে কি আহে গাখীৰ অঁ এইটো কি আম আম খাইছা অঁ খোৱা আহিলৈ ইহঁতৰ এয়া খেল চাওক এজনীয়ে খাইছে এইটো কি আমৰ নিচিনা ভিতৰত কি আছে জানো ৰস সেয়া খাইছে এজনীয়ে মইলৈ আহি মোবাইল টিপাত লাগি আছেহি আৰু নাই নহয় ধুনু চেছ কি চাই আছা মোলৈ আমালে জুইত কি বনাইছে কি ভাজি দুপৰীয়া ভাত খালোঁ এতিয়া খাই লৈ মই বহি আছোঁ গৰম বেছি বাৰান্দাতে বহি আছোঁ এইকেইজনী চাওক ইহঁতে মোৰ লগত কিবা খবৰ ভাল সুধিছে চবৰে আপোনালোকে কমেণ্টত দিব ভাল নে বেয়া এজনী টিকলি দাদা ছোৱালী আপাকে লগ পাইছে বাৰু আগত এতিয়া এয়া এইয়া আমাৰ ছোৱালীয়ে চাওক মোমায়েকৰ লগত কি কৰি আছে এইয়া কি খাইছা লাকি কি খাইছা চেণ্টা ফুড অঁ চেণ্টা ফুড খাইছে হেনো সিহঁতৰ পেটলৈ ভাত নাযায় এইবিলাক আকৌ যায় ভাত এটাও নাখালে দুপৰীয়া এজনীয়ে নাচি আছে পূৰা নাচিছা কেনেকুৱা লাগিছে মামা ঘৰলৈ আহি কেনেকুৱা লাগিছে কি খালা কি খাইছা হা চপত চব চপতে নেকি চেণ্টাৰ ফুড বুলি কোৱা চেণ্টাৰ ফুড বা ঘড়ী এটাও পিন্ধিছা চা 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 বা ধুনু ধুনু ঘড়ী এটাও পিন্ধিছে দেই আমাৰ ছোৱালীয়ে এই দুজনী এজনীয়ে চেণ্ডেল নি দিছেগৈ বাপেকক পিন্ধিবলৈ বাপেকে বহি আছে তাই নি চেণ্ডেলযোৰ দিছেগৈ খোজক বা নোখোজক আগতীয়াকৈ নি হাজিৰ পাম এয়া আমাৰ ঘৰৰ পিছ চাইডে দুইজনী চোলাকেইটা চাওক এটা হ'ল পিংক এটা হ'ল এইটো চাওঁ কি লিখা আছে বা আই এম লাভলি এইফালে কি চোলাত লিখা আছে চোলাত তোমাৰ একোৱেই নাই লিখা এইফালে আমাৰ গাখীৰ বেচে যে গোৱালীক গাখীৰ দি আছে গাখীৰ দিয়া হিচাপ কৰিছে কিবা ইহঁত দুজনীয়ে কি কৰি আছে গা ধোৱা ঘৰত আমাৰ আৰু ঘৰ দুৱাৰ এনেকুৱাই আৰু ভঙা চিঙা আগফালে এইফালে খেৰ গৰুৰ কাৰণে ৰাখিছে জাৰ্চি গৰু আছে আমাৰ 4-5জনীমান তেওঁলোকৰ সিহঁতৰ কাৰণে ৰাখিছে এজনী আমাৰ বাইদেৱে শুই আছে পূৰা মোমায়েকৰ ঘৰত আহিলে পূৰা টোপনি নিপালি দি শুইছে ৰাতি মানে ফাংচন চাবলৈ গৈছিলে আহিলৈ এয়া টোপনি ইয়াত মাৰিছেহি টোপনি ক্ষতি কৰা ইয়াতহে মাৰিছেহি টোপনি এই গেলা গৰমত কম্বলখন চাকচোন লৈ লৈছে গাত মেৰিয়াই ঘূৰিয়ে ইফালে ওপৰত ফেন চলাই লৈছে এয়া ফেন আৰু এইফালে এয়া কম্বল গাত খোৱা ইহঁতৰ এয়াই ষ্টাইল সোমবাৰ আছিলে সেইকাৰণে আমাৰ দুজনীয়ে ভাত নাখায় এয়া ফল মূল কাটি আছে ফল মূল খাব সোমবাৰ কাৰণে ব্ৰত ৰাখে এয়া আমাৰ প্ৰাৰ্থনা বাইদেৱে ফল মূল কাটাত মানে খুব ভাল তেওঁকে দিছে সেইকাৰণে কাটি এয়া চৰিয়াটোত পানী লৈ ইয়াত আম খাইছে এইটো পনীৰৰ কাৰী চাহী পনীৰকে বনাই আমাক খুৱাব বুলি ভাবিছে চাগে সেইকাৰণে বনালে ৰেডি হৈ গ'ল তাৰপিছত আমি এতিয়া খাই কৰি যাম আৰু ৰাতি আৰু এইফালে জুই আন্ধাৰ লাইন নাই ইয়াত আন্ধাৰতে কি বহাই থৈছে জানো আন্ধাৰ মুন্ধাৰ ভাত বোলা এই ভাত উতলি আছে আৰু মাংস বনাবলৈ বাকী আছে বোলা মাংস হ'ল মাংস হৈ গ'ল আৰু এইফালে হ'ল আমাৰ এয়া মাংস ৰেডি এয়া লোকেল চিকেন ৰেডি হৈ গ'ল লোকেল চিকেন বনালে আৰু এই 3টা বেঙেনা যে আনি থৈছে কাক খুৱাম বোলে আৰু এটা অঁ 3টা আইটেমৰ কাৰণে ৰাখিছে বেঙেনা
এয়াই আৰু আজি আমাৰ পাৰ্টি এফালে ৰেষ্টুৰেণ্টৰ নিচিনাই লাগিছে একদম কাৰিকৰজনী কোন পূজা কিন্তু কালাৰটো নহ'লে এনেটো কাৰিকৰ পনীৰ পনীৰৰ টুকুৰা এটা হ'ব ঝিলিকি আছে আন্ধাত পিছে তোমাৰ আহিলৈ কেনেকুৱা লাগিছে ইয়াত বাৰ্থডে পাৰ্টি চেলিব্ৰেশ্যন মজা এয়া প'ষ্ট দিছে ৰেচিপি লৈ হাতত এফালে এয়া চাওক ভৰি প'ষ্ট কথা চথা এটা ক'ব নোৱাৰা হ'লে চান্তা বাই এইজনী হেৰিখনৰ এয়া ধুনীয়া হৈছে কালাৰটো এই ৰুটি সৈতে ভাল হ'ল হয় খাবলৈ আৰু ৰুটিকে বনাব পাৰিলা হয় দেখোন মগজ কাজু বাদাম খিচমিচ বগা সৰিয়হ মজা চব আছে তেজপাত লং ইলাচি ৰাতি এয়া বাৰ্থডে পাৰ্টি খানা খাই আছে চবেই সকলোৱে মিলি একেলগে খালে এতিয়া খাই বৈ আমি ঘৰলৈ যামগৈ তাৰপিছতে দুইজনী ভগাই আছে আজি খানা লোকেল মুৰ্গী এফালে মাছ আৰু এফালে পনীৰ দালি এয়াই আৰু খানা এতিয়া আমি এয়া বহি আছোঁ এজনী বাইদেৱে এইটো কি খাই আছা ষ্টিং আৰু এফালে এজনীয়ে কি খাই আছ কিবা এটা আছে দে মুখত বাবলু গ'ল নেকি বাবলু গ'ল নহয় কুবেৰ খাই আছে ইয়াত পাইছেহি আহি নতুনকৈ এটা বস্তু তাত বাবলু গ'ল পায় এজনীয়ে খাইছে এইটো ষ্টিং সৰু ল'ৰা ছোৱালীয়ে ষ্টিং নাখায় দেই মোৰ 13 বছৰ হ'ল 20 বছৰ পিছত ষ্টিং খাব লাগে মানে তাত লিখা আছে মানে তাত ষ্টিংটো লিখা আছে 20 বছৰলৈকে ষ্টিং খাব নালাগে 20 বছৰ পাছত খাব লাগে সেইকাৰণে তাই কমসে কম 10 বছৰ ভাল নাপাওঁ ষ্টিং এতিয়া আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে কি কৰিব লাইক কমেন্ট শ্বেয়াৰ কৰি দিব সকলোকে